হৈ যোৱাৰ পিছতেই একদিন মই ইয়াতে আহি ডিফু ধনচিৰি টু তিলুৱা বস্তি 37 কিলোমিটাৰ ৰাস্তাৰ কাম আৰম্ভ কৰি দিম। কিন্তু এটা কণ্ডিশ্যন আছে, যেতিয়া ৰাস্তাৰ আমি মিটিং পাতিব আহিম ধনচিৰিৰ ৰাইজে কিন্তু আমাক খানা খুৱাব লাগিব। খুৱাব নে নাই? কি আইটেম থাকিব? প্ৰথমতে আহি পোৱাৰ লগে লগে আমাৰ গোৰ্খা লোকসকলে কি খুৱাব লাগিব? চেল পিঠা খুৱাব লাগিব। হ'ব? আমাৰ ডিমাচা কাৰ্বি লোকসকলে ধুনীয়াকৈ গাহৰি খুৱাব লাগিব। 2 পিচ হ'ব? কাৰ্বি ভাষাত গাহৰিটো কি কয়? ফাকে। ফাকো আৰু ডিমাচাত কি হ'ব? অনহাই। ফাকো আৰু অনহাই। হ'ব? আৰু গোৰ্খাবিলাকে খাচীও খুৱাব লাগিব। খাচী ভাল বনায়। আৰু আমাৰ বঙালী লোকসকলে চুটকি মাছ খুৱাব লাগিব। হ'ব? আৰু আমাৰ অসমীয়াসকলে কি খুৱাব লাগিব? জহা চাউলৰ ভাত খুৱাব লাগিব। হ'ব? হ'বনে নাই? আৰু অকল মুখ খোৱালে নহ'ব, আমি চবেই খাব লাগিব। হয়নে নহয়? আৰু সকলোৱে মিলি আমি ৰাইজৰ কাৰণে কাম কৰিব লাগিব। ৰাইজে মোক আৰু এটা কথা কৈ আছে যে আমাৰ ইয়াতে বহুত মানুহৰ মাটি বাৰীৰ সমস্যা আছে। হয় নেকি? যে মোক তিলোত্তমাই লিখি দিছে, বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়াই কৈছে যে আমাৰ ইয়াতে সকলো মানুহৰে মাটি বাৰীৰ সমস্যা আছে। আমি সেই সমস্যা সমাধান কৰাৰ কাৰণে লাহে লাহে কাৰ্বি আংলং জিলাৰ ভিতৰত ধনচিৰিত আমি এটা মহকুমা স্থাপন কৰিব লাগিব। সিভিল সাব ডিভিজন এটা আমি স্থাপন কৰিব লাগিব। যেতিয়া আমাৰ ইয়াতে SDO বহিব, সব মাটি বাৰীৰ কাম ধুনীয়াকৈ হৈ গৈ থাকিব। হয়নে নহয়? গতিকে আৰু এটা মোক ধনচিৰি ৰাইজে কৈছে যে ইয়াত বোলে ইলেক্ট্ৰিচিটিটো ইমান ভাল নহয়। হয় নেকি? নে ভাল? ভাল নহয় না? লাইট গৈ থাকে। কিমান গৈ থাকে? বেছি থাকে নে বেছি যায়? বেছি যায়। এতিয়া আমি উল্টা কৰি দিব লাগিব, যাতে ঘৰৰ বোৱাৰী যেনেকে আহে তেনেকে লাইটো যাতে ধনচিৰিলৈকে পাৰ্মানেণ্ট কৰি আহি যায়। হ'ব? আমি ধনচিৰিত সাৰ্ভে কৰি য'ত য'ত লাইট নাই, য'ত য'ত ট্ৰেন্সফৰ্মাৰ নাই, আমি সুন্দৰ কৰি বনাই দিম, যাতে ধনচিৰিত যেনেকে মানুহৰ ঘৰত বোৱাৰী পাৰ্মানেণ্টলি আহে নাই, ধনচিৰিটো যাতে লাইট পাৰ্মানেণ্টলি আহি যায়। হ'ব? ৰেচন কাৰ্ড কিমানৰ আছে? ৰেচন কাৰ্ড চবৰে আছে? আছে নে নাই? আৰু অৰুণোদয় কিমানৰ আছে? অৰুণোদয় কিমানৰ আছে? আৰে কাবাৰটো থাকিব। কিছুমানৰটো আছে। কিমান আছে ইয়াতে অৰুণোদয়? 40%, 60% নাই। ধনচিৰিত ভোট কিমান আছে? তিলোত্তমা, ধনচিৰিত ভোট টোটেল কিমান? 39,000 প্লাস। তাৰ মানে এঘৰ মানুহৰ ঘৰত যদি 5টাকৈ যদি ফেমিলি থাকে, তেলে আমাৰ ইয়াত ফেমিলি কিমান হ'ব? 8,000। হয়নে? 8,000 ফেমিলি হলে আমাক ইয়াতে অৰুণোদয় কিমান লাগিব বিদ্যাদা? হা 8,000টোতো চবইতো নহব, অলপ অলপ কমাই দিব লাগিব। হয় নহয়? এতিয়া কিমানে পাই আছে? এটা ডিফুচাৰ লগত হিচাপ আছে। ঠিক আছে, এইবাৰ হিচাপটো তিলোত্তমাক দি দিম আৰু আমাৰ ধনচিৰি সমষ্টিত 1500 ফেমিলিক আমি নতুনকৈ অৰুণোদয় আঁচনি দিম। হ'ব? আগতে আমাৰ অৰুণোদয়ত কিমান টকা পাইছিলে? 830 টকা।
বিজেপি চৰকাৰ অহাৰ পিছত আগতেও বিজেপিতে 830 আছিলে যেতিয়া সেকেন্ড টাইম বিজেপি চৰকাৰ আহিলে আমি অৰুণোদয় কৰিলো 1000 টকা এইবাৰ আমি কিমান কৰিলো অৰুণোদয় যাতে সকলোৱে মাহৰ ইলেক্ট্ৰিচিটি বিলটো চৰকাৰৰ টকাৰে বিল দিব পাৰে সেই কাৰণে এইবাৰ অৰুণোদয় আমি আৰু 250 টকা বঢ়াইছো আৰু আপোনালোকৰ বেংকৰ খাতাত প্ৰত্যেক মাহত আগষ্ট মাহৰ পৰা 1250 টকাকৈ অৰুণোদয় আঁচনি আহি আৰু এইবাৰ যি লিষ্ট হ'ব সকলো ৰাইজে সহযোগিতা কৰিব যাতে সকলো জনগোষ্ঠীৰ মানুহে পাব পাৰে দুখীয়া মানুহে পাব পাৰে আমাৰ যিসকল আই মাতৃৰ ঘৰত এতিয়াও মাইক্ৰ ফাইনেন্সৰ হেঁচা আছে এজেণ্টবিলাক আহি আছে তাৰ সমস্যাবিলাকো আমি খুব সোনকালে সমাধান কৰি দিম শ্ৰদ্ধাৰ ৰাইজ আমাৰ বিশেষকৈ ইয়াতে আৰু এটা আমি ডাঙৰ সিদ্ধান্ত লৈছো এইখন যিহেতু অসম আৰু নাগালেণ্ডৰ সীমান্ত অঞ্চল এই ধনচিৰিত আমি এটা অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন এটা স্থাপন কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো ইতিমধ্যে ইন্টাৰভিউ হৈ গৈছে লৰাবিলাকে দৌৰিছে আৰু আপোনালোকে দেখিছে যে বিজেপি চৰকাৰ অহাৰ পিছত চাকৰিৰ কাৰণে কোনেও 1 টকাও ঘোষ দিব নালাগে আজিকালি আপোনালোকে দেখিছে যে পুলিচৰ চাকৰি ওলালে একেবাৰে কৃষকৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা ঠেলা চালকৰ ল'ৰাইও আজি আমাৰ চৰকাৰী চাকৰি পাইছে সেইবাবে মই ৰাইজক পঢ়া শুনা কৰিবৰ বাবে অনুৰোধ কৰিছো ল'ৰা ছোৱালীক যাতে আপোনালোকে স্কুললৈ পঠাই কোনেও অসমত এতিয়া চাকৰি পাবৰ কাৰণে টকা দিব নালাগে বিনা পইচাত সকলোৱে চাকৰি পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ ইয়াৰ ওপৰত আৰু এটা ডাঙৰ কথা হৈছে যে আগতে আমি যেতিয়া হাওৰা ঘাট ধনচিৰি ডিফু লাংহিং মাঞ্জা আমি যেতিয়া খেতি কৰিছিলো ধানটো আমি কাক বিক্ৰী কৰিব লাগিছিলে মহাজনক বিক্ৰী কৰিব লাগে কিমান দিছিলে কুইণ্টলত 1200 টকা মোনত কিমান দিছিলে 400 টকা এতিয়া আমাৰ চৰকাৰে ৰাইজৰ পৰা ধান কিনে আৰু আমি ৰাইজক কিমান টকা দিও 1960 টকা দিও পাৰ টন আৰু মোনে কিমান দিও 760 টকা গতিকে ৰাইজে এইবাৰৰ পৰা ভাল কৰি খেতি কৰিব 1200 টকাৰ জাগাত প্ৰতি কুইণ্টলত 1960 টকা আমি চৰকাৰৰ পৰা পাম আৰু কেইদিনত পাম আজি যদি চৰকাৰক ধানটো দিছে 2 দিনৰ ভিতৰত আমাৰ টকা বেংকৰ একাউণ্টত সোমাই যাব সেইকাৰণে ৰাইজ এতিয়া আমাৰ খেতি বাতি কৰিব লাগে পঢ়া শুনা কৰিব লাগে এতিয়া আমাৰ উগ্ৰপন্থীৰ সমস্যাও সমাধান হৈছে কাৰ্বি আলঙত আন্দোলনো নাই কাৰ্বি আলঙত পিকেটিঙো নাই কাৰ্বি আলঙত ধৰ্ণাও নাই কাৰ্বি আলঙত ধৰ্মঘটো নাই কাৰ্বি আলঙত ডিমাচাই হওক কাৰ্বিয়ে হওক গোৰ্খাই হওক বঙালী ভাষীয়ে হওক হিন্দী ভাষীয়ে হওক আদিবাসীয়ে হওক কুকিয়ে হওক অসমীয়া ভাষীয়ে হওক আজি আমি সকলোৱে ইয়াতে মিলি জুলি থাকিব পাৰো আজি তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি আলঙত ইমান কাম হৈছে যে এতিয়া মানুহে ডিফুত আহিলে কয় যে কেনেকে বদলি গল এতিয়া ডিব্ৰুগড় তিনচুকীয়াটো ইমান ফেচিলিটি নাই যিমান ফেচিলিটি এতিয়া ডিফুত আছে লাহে লাহে কাম কৰি থাকিলে এই গোটেই ফেচিলিটি বিলাক আমাৰ ধনচিৰিলৈকেও আহি যাব আৰু আমাৰ ধনচিৰি সমষ্টিটো আগলৈকে গৈ থাকিব শ্ৰদ্ধা ৰাইজ
সেইবাবে মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকৰ যেন বহুমূলীয়া ভোটটো তিলোত্তমা হাসনুক দি আপোনালোকে যাতে বিজয়ী কৰে আপোনালোকে ডাঙৰ হাত চাপৰি বজাই দিয়ক তিলোত্তমা হাসনু তিলোত্তমা হাসনু তুলিৰাম ৰংহাং তুলিৰাম ৰংহাং নৰেন্দ্ৰ মোদী ভাৰত মাতা কি শ্ৰদ্ধা ৰাইজ আকৌ এবাৰ কৈছো দে পাহৰি নাযাব ইলেকশ্যনৰ দিনা কিন্তু ৰাতিপুৱাই শুই উঠিব লাগিব হ'ব বেছি আকৌ দেৰি কৰি থাকিলে লাষ্টত বৰষুণ আহি যাব ভোটেই দিব নোৱাৰি সেইকাৰণে ৰাতিপুৱাই আপোনালোকে উঠিব ভোটটো দিব কেই নম্বৰত ভোটটো আছে না না নম্বৰ বেলটত কেই নম্বৰত আছে নহব বেলটত কেই নম্বৰত আছে চেক কৰা নাই আচ্ছা 1 নম্বৰত আছে বোলে বিজেপি হয়নে তো বিজেপিৰ আমি কোট দিব ভোট দিব লাগিব পদুম ফুলৰ মাজত ইমান দিনে আমি কোট ভোট দি আছো মেচিনত ভোট দিলে পদুমত টিপি দিব লাগে কিন্তু যেতিয়া কাগজত ভোট দিও তেতিয়া কেতিয়াবা লাইনৰ বাহিৰত ভোটটো গুচি যায় আৰু লাইনৰ বাহিৰত গলে ভোটটো কেনসেল হৈ যায় সেইকাৰণে মই যুৱ মৰ্চাৰ লৰাসকলক অনুৰোধ কৰিম যে আমি এটা দামী বেলট পেপাৰ এটা বনাই ল'ব লাগে তিলোত্তমা হাসনুৰ নামটো দি কাখত কেই নম্বৰত তিলোত্তমা হাসনু আছে লিখি পদুম ফুল দি এটা বেলট পেপাৰৰ স্যাম্পল এটা বনাই ল'ব লাগে আৰু ঘৰে ঘৰে গৈ আমি ট্ৰেইনিং কৰিব লাগে যাতে ভোটটো পদুম ফুলৰ মাজত পৰে হ'বনে যদি সাইডত পৰে কেনসেল হৈ যাব কিন্তু হয় না নহয় গটিকে পদুম ফুলটো চাব পদুম ফুলৰ মাজত এনেকে স্টাম্পটো মাৰি দিব আৰু তিলোত্তমা হাসনু জিকি গুচি গল হয় না নহয় বিজেপিৰ চৰকাৰ হৈ গল ৰেলগাড়ীৰ আগত 3টা ইঞ্জিন লাগি গল হয়তো বিজেপিৰ চিন 1 নম্বৰত আছে পদুম ফুলৰ চিনত ভোট দিব লাগিব আৰু আমি বিজেপিক জিকাব লাগিব আৰু ধনচিৰি সমষ্টিলৈ উন্নয়নৰ এক নতুন দিগন্ত আমি নমাই আনিব লাগিব পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ দিছো আজিৰ মিটিঙত যিমান মানুহ আহিছে সকলোৰে ঘৰত গৈ হাজবেণ্ড ওয়াইফ আৰু লৰাই ভোট দিলে তিলোত্তমা জিকি গল হয় না নহয় কষ্ট বেছি নাই খালি আজি আমাৰ ইয়াত যি মিটিঙত আহিছে ঘৰত গৈ যাৰ আমাৰ ঘৰত যি মানুহ আছে তেওঁলোকে ভোট দি দিলে হৈ গল হয় না ইয়াতেতো হাতৰ কাম নাই এটো কাটা হাত হয়তো পৰি গল টৰ্চ লাইটৰটো বেটাৰিয়ে নাই হয় না নহয় ইয়াতে খালি পদুম ফুল আৰু পদুম ফুলে কাৰ্বি আলঙক আগুৱাই লৈ গৈ থাকিব ধনচিৰিক আগুৱাই লৈ গৈ থাকিব পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাই ভাৰতীয় জনতা পাৰ্টিক ভোট দিবলৈ অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জিন্দাবাদ বহুত ধন্যবাদ